মই ভনিতাৰা আপোনালোক সকলোকে পুনৰবাৰ eShreniলৈ স্বাগতম জনালো আশা কৰো আপোনালোক সকলোৱে সুস্থ মনে আছে সুস্থ শৰীৰে আছে আৰু খুব ধুনিয়াকৈ পঢ়া-শুনা কৰি আছে ইতিমধ্যে আমি গম পাইছোই যে আমাৰ যে হাইস্কুল শিক্ষান্ত পৰীক্ষা ই পালেহিয়ে হয় গটিকে এতিয়া পঢ়াৰহে কথা আৰু এতিয়া আমি পঢ়িব লাগিবই সময় খুব কম কিন্তু এটা কথা কও যে সময় নাথাকা নহয় আপোনালোকৰ বহুতে ভাবিছে যে খুব কম সময় আছে মানে সময় নাই পৰীক্ষাৰ কাৰণে বেছি দিন বন্ধ নাই কি হ'ব কি নাই হেবোৰ ভাবি ভাবার এতিয়া প্ৰয়োজন নাই এতিয়া এইখিনি ভাবক যে দুদিন সময় আছে এনেকুৱাকে ভাবক যে 4 দিন সময় আছে 3 দিন হলেও সময় আছে গটিকে এই 3 দিন সময় আমি ডাঠিকৈ পঢ়িব লাগিব হয় ইমান দিন যি কৰিলো এতিয়া আমি এই 3 দিন সময় পুৰা পঢ়িব লাগিব সেই কাৰণে আমি আপোনালোকলৈ লৈ আহিছো আমাৰ এই ওয়ান শট ৰিভিজন যত আমি হয়তো আমি যোৱাটো ক্লাছত আমি 3টা চেপ্টাৰৰ ওয়ান শট ৰিভিজন কৰিছিলো আজি আমি বাকি কেটা চেপ্টাৰৰ ওয়ান শট ৰিভিজন কৰিম ক্লাছটোত আগবঢ়াৰ আগতে দুটামান কথা কও যে আপোনালোকৰ ফালৰ পৰা কেটামান প্ৰশ্ন আহিছিলে যে জিবিডি নোটস পঢ়িলে হৈ যাব নেকি হয় জিবিডি নোটস পঢ়িলেও হৈ যাব কিন্তু আসলতে কি হয় নোটস বিলাকত আপোনালোকে যেতিয়া পঢ়ি চাব নোটস বিলাকৰ ভাষাটো খুব কঠিন হয়